বম্বেলৈ যেতিয়া যাওঁ তেতিয়া বম্বেলৈ কেতিয়াও নাযাওঁ বুলি পেলাই শপত খাইছিলো মই এই ৰেকৰ্ড কৰিবলৈ যাম অসমীয়া গানৰ কিমান বঙালী গানৰ ৰেকৰ্ড কৰিবলৈ এইবিলাক মানুহলৈ গৈছো কিন্তু তাত গৈ পেলাই বহিম এতিয়াও বহা নাই মানুহে মিছাই কয় মই বোলো আমুক এৰি তমুকলৈ গলো মই কলো যোৱা নাই মই যাযাবৰীয়ে হৈ আছো মই যাযাবৰেই হৈ আছো লিটাৰেলিও আৰু কনচেপচুৱেলিও আৰু মেণ্টেলিও সাইকোলজিকেলিও গতিকে মই বম্বেলৈ গলো মোক মাতিলে গুৰুদত্তৰ সৰু ভায়েক আত্মাৰাম আমাৰ এইটো 72, 73, 74 এনেকুৱা সময়ত 75ত আৰোপ ওলাইছে আৰোপখন বৰ সুন্দৰ গল্প আছিলে আৰু গুৰুদত্তৰ ভায়েকে কৰিব তেওঁ মোক ইয়াৰ পৰা লৈ গল তেওঁ নैनों में दर्पण है दर्पण में कोई देखो जिसे सुबह शाम हेतु कोर তোমাৰ উষা কোমল সেইটো আকৌ আত্মাই মই পাইনুৰ হোটেলত আছিলো তেওঁক শ্বিলং দেখুৱাবলৈ নিছিলো তাত গৈ পেলাই শ্বিলং পিক চাব খুজিলে মানুহজনে শ্বিলং পিক চালে চাওঁতে এটা খাচীয়া লৰাই ভেড়া নে গৰু হেৰি কৰি গৈ আছে দেই শ্বিলং পিক অলপ নিয়ৰ পৰ হৈছে এনেকুৱা বৰ ভাল সময় সি তেনেকে গল মই আহি পেলাই পাইনৰ হোটেলত হাৰমনিয়াম এটা আনিলো লাবানৰ পৰা ক'বাৰ আনি পেলাই নैनों में তোমাৰ नैनों में दर्पण है दर्पण में कोई देखो जिसे सुबह शाम এইখিনি কিন্তু মই লগোৱা এই প্ৰথম একো নাই সিহঁতি শিকালি এনেকে গ'ল গানটোৰ প্ৰথম উৎপত্তি অসমীয়াত নে হিন্দীত প্ৰথম অসমীয়াত তোমাৰ উষা কোমল অসমীয়াত তাৰপিছত যেতিয়া এওঁ শুনিব খুজিলে তেতিয়া হিন্দীত মায়া গোবিন্দে অনুবাদ কৰি দিলে আপুনি বম্বেত থাকোতে তাৰাচান বৰজাত্যৰ লগত ছবি কৰাৰ প্ৰতি চুক্তি হৈছিলে কিন্তু সেই চুক্তিটো হৈছিলে মোক আহি কলেহি তেওঁ প্ৰথমে বিমলা চলিহাৰ দেউতালৈ আহিছে কৈছে ভূপেন হাজৰিকা বুলি এটা বস্তু আছে ক'ত আছে বিচাৰি নাপাওঁ দেখোন এইবুলি এজন মাৰোৱাৰী ভদ্ৰলোকে সুধিলে সেইজন মাৰোৱাৰী ভদ্ৰলোক আছিল তাৰাচাঁদ বৰজাতিয়া তেওঁ অলপ কংগ্ৰেছী আছিল গতিকে একেবাৰে চলিহাৰ তালৈকে গৈ পেলাই কৈছে কি ভূপেন হাজৰিকা ক'ত পাওঁ বাৰু তেতিয়া মোক খবৰ পঠিয়াইছিল তেতিয়া তাৰাচাঁদ বৰজাতিয়াই গুৱাহাটীত আমি আলোচনা কৰিলো তেওঁ ক'লে যে আপুনি মোৰ এখন ভাল ছবি ফেইল কৰিছে হিন্দীত ভাগ্য আপুনি সেইখনক ভাগ্য বনাই দিব লাগে অৰ্থাৎ গানে চানে বোলে গানে চানে কেনেকে ডাব কৰিম বোলে সেইটো সকলোৱে কৈছে বেংগলতো ক'লে যে গানে চানে কেনেকে গানবিলাক হিন্দী থাকিব গানবিলাক আকৌ বঙালী কৰি সেই একে সুৰতে সুৰটো একেই ৰাখি এইটো কেনেকে হ'ব যি হওক মই বুলি ক'লো পইচাৰ দৰকাৰ আছিলে পইচা অলপ দৰকাৰ আছিলে বেছি নাই নহয় তেতিয়া বস্তু পকেটত কি হ'ল এজাক ল'ৰালৈ পুলক গগৈ তেতিয়া মানে ভাবিছে পৃথিৱীত কি কৰো বাস্কোপ কৰো চিনেমা কৰো নে কাৰ্টুন আঁকো নে কি কৰো চব মই ঠিক 200 ঘৰ ভাড়া লাগে 300 মান বাকী 300ৰে গোটেইখিনি কেনেকে চলিব গতিকে অন্ততঃ 1200 তো আৰ্ণ কৰিব লাগে আৰু যিবিলাকে মালা দি পেলাই নিয়ে ভূপেন্দা আমাদের ভূপেন্দা বুলি সিহঁতে একো নিদিয়ে খালি মালা আৰু জিন্দাবাদ ভূপেন্দা জিন্দাবাদ কৰি হুলস্থুল কৰে কিন্তু আহিবৰ সময়ত পেট্ৰলৰ খৰচ নিদিয়ে যি হওক কি তারাচাঁদ বৰজাতিয়া সেইটো আমি কৰি দিলো जब जब बहार आए नव नव बहाग आहे
তাৰপিছত ইয়াত লাইন লাগিল সিৰাজত যি চিন দেখিছিলো সিৰাজত 29 সপ্তাহ চলা গৰু গাড়ীয়ে আৰু কেডিলাকে একেলগে থিয় হৈ যায় যে সেই তেনেকুৱা এখন হ'ল হৈ পেলাই 20 লাখ টকা প্ৰথম সপ্তাহতে লাভ পালে 20 লাখ ভাগ্য 20 লাখ 20 লাখ মই পালো কিমান 6,000 টকা তাৰে ৰত্ন ওজাক 1,000 টকা দিছিল 20 লাখ টকা লাভ পাইছে সুন্দৰকে এতিয়া কি হ'ল 20 লাখ টকা লাভ পোৱাৰ পিছত মোক লৈ গ'ল এদিন এতিয়া ৰাজশ্ৰী বুলি তেওঁৰ এটা সাংঘাতিক ঘৰ আছে তাত কৈছে যে তুমি 3 দিন ইয়াত থাকিব লাগিব তাৰপিছত নটৰাজ হোটেল যে আছিল তাত হি প্ৰেজেন্টেড ভূপেন হাজৰিকা টু অল দ্য ফিল্ম মেকাৰ্ছ অফ বম্বে The man with Midas touch বুলি ওলাইছিলে টাইমছ অফ ইণ্ডিয়া man with Midas touch গতিকে মোক সুধিছে আপুনি কেনেকে কৰিলে ইমান কম খৰচত এইটো কেনেকে কৰিলে 20 লাখ এই কংগ্ৰেচুলেশ্যন দিবলৈ মানে কৰিছে তাৰপিছতে ক'লে যে আপুনি ছবি কৰি থাকিব লাগিব এতিয়া ছবি কৰি মানে এলানি ছবি কৰিব লাগিব আপুনি এইটো অসমীয়াটো হ'ব পাৰে হিন্দীটো হ'ব পাৰে ক'ব নোৱাৰো বঙালীটো হ'ব পাৰে মই কিবা কিবি বহুত সহি কৰি দি প্ৰথম চিকমিক বিজুলীখন ললো চিকমিক বিজুলীখন লোৱাৰ পিছত বহুতো মানুহ গোটাইছিলো আৰু সেইখন অদ্ভুত ধৰণৰ ছবি এখন কৰিছিলো তাত ব্যংগ আছিল তাত সব আছিল তাৰপিছত এই কাৰো তলত থাকি কাম কৰিবলৈ আহিব মই নোৱাৰো হেৰি হলেওতো এই পুতেকটোৱে কৈ দিলে যে এইটো চিন এনেকৈ কৰিলে বেটাৰ আছিল নেকি সেইবিলাক যেতিয়া আহিবলৈ আৰম্ভ কৰিলে তেতিয়া মই হে প্ৰভু নালাগে মোক আৰু বম্বে চম্বে নাযাওঁ যেতিয়া মোৰ কাম থাকে অৰ্থাৎ ৰেকৰ্ডিং থাকে বা কিবা শ্বুটিং ল'ব লাগে বম্বে এটা শাৰী এইবিলাক কৰিম কিন্তু এইটো ৰুদালি বোলা বস্তুটোৱে ৰুদালিত এনেকুৱাকে মানে প্ৰচাৰিত হ'ল মোৰ কণ্ঠটো বা মিউজিকটো যে বহুতো ডিৰেকশ্যনৰ কণ্ট্ৰেক্ট প্ৰপ'জেল বৰ ডাঙৰ মানুহ বৰ ডাঙৰ টকাৰ আহিছিল মই কিন্তু এতিয়াও সেই পাৰপাছফুল ছবি অলপ বিতৰ্কমূলক সেইটো এডভাৰটাইজমেণ্ট হয় বিতৰ্কমূলক ললেই প্ৰথমৰ পৰাই পোষ্টাৰ টোষ্টাৰ চপাব নালাগে জানো নাজানো মই সেইকাৰণে সদায় অলপমান মই কল্পনাই অলপ দুষ্টামি কৰো কেতিয়াবা যেনে নপুংসকৰ বিষয়ে ছবি চবেই কয়হে যে ইহঁতৰ লাইফ খুব ইণ্টাৰেষ্টিং খুব চেড কিন্তু কোনো আমি একেবাৰে কমপ্লিটলি সিহঁতৰ জীৱনটো জানি তাৰ দুখবিলাক জানি কৰিবলৈ চেষ্টা কৰোঁ কাৰণে ক'তো লোকচান নহয় বহুতো লাভ নহ'ব পাৰে কিন্তু য'ত লাভ হয় তাত লাভখিনি যে নাপায় সেইকাৰণে হিন্দী ছবিৰ প্ৰতি মোৰ কোনো মানে আগ্ৰহ নাই কৰি গৈ আছো ভাল পাই আছে মানুহে সেইকাৰণে কৰিছো যেনে আজি অকল ৰুদালিৰ মিউজিকৰ পৰা 3 কোটি টকা লাভ পাইছে NFDC তাৰ 3 টকাও যদি দিলেহেঁতেন মোক কিয় নাই দিয়া জানে কাৰণ মই কৈছিলো যে মই বোৰ্ড অফ ডিৰেক্টৰৰ মেম্বাৰ তাতে মই আকৌ আৰু এটা প্ৰজেক্টৰ মিউজিক ডাইৰেক্টৰ কেনেকৈ হওঁ গতিকে মোক নালাগে দিব একো এইটো কৈছিলোহে কিন্তু যেতিয়া 3 কোটি বেচা গ'ল আৰ্টিকেল ওলাল যে কেনেকে অশ্লীল কিছুমান গানৰ গতিত এইটো ইমান জোৰে গৈ পেলাই 3 কোটি কেনেকে পালেগে চলিকে পিছে পৰি থাকিল তাৰপিছত খটিয়া চৰকাইলো পৰি থাকিল সিহঁতে আহিছিল একেলগে এনেকে কিন্তু সাধাৰণ ভদ্ৰ এটা গান দিল হুম হুম কৰে সেইটোৱে কেনেকে পালে কোনে কিনিলে এইটো ইণ্ডিয়া টুডেত ওলাইছিলে যে 18 পৰা 22 বছৰৰ ল'ৰা ছোৱালীয়ে কিনিছে এইখনো
পপুলাৰ গানৰ চবতকৈ বেছি হিট হৈছে এইখন, অথচ ভদ্ৰ। এইবিলাক ঠিক ভদ্ৰ নহয় বুলি কেলেংকাৰী হৈছে, চাৰিওফালে কেছ কৰা কৰি হৈছে। এইখন মলয়া বতাহৰ নিচিনা সোমাল আৰু আগবাঢ়ি গৈ আছে। তাৰ মানে আজিৰ ল'ৰাক মাইকেল জেকচন শুনিলে দোষ দিয়াটো মই নাভাবো। সিহঁতক তুমি ভাল আৰু এটা ভাৰতীয় এটা কিবা দিয়া। তুমি যদি সলিল চৌধুৰী হোৱা তুমি দিয়া, তুমি যদি ভূপেন হাজৰিকা হোৱা, ভাল বস্তু দিলে সিহঁতে লয়। সেইবিলাক ল'ৰাই যি দিল হুম হুম কৰে কিনিছে, বা সেইটো প্ৰথম গানটো কি, সময় ও ধীৰে চলো, সময়ৰ অগ্ৰগতিটো, সময় ও ধীৰে চলো। কিয় ইমান ডেকা ল'ৰাবিলাকে, যিবিলাক ল'ৰাই মাইকেল জেকচনক ভাল পায় আৰু মেডনাক চাই নে শুনে জানো,